এটা সুন্দৰ সৰু কাহিনী লৈ আহিছো। আপোনালোকে সদায় মনত ৰাখিব, আজি আপুনি যিটো কৰিছে সেইটো ফল কাইলৈ পাব। আজি কৰা কামৰ ফলে আপোনাৰ ভৱিষ্যতৰ জীৱন নিৰ্ধাৰণ কৰিব। আপুনি যদি ভাল কাম কৰিছে তেন্তে তাৰ ফল সদায় ভাল পাব, আৰু যদি বেয়া কৰিছে তাৰ পৰাও কিন্তু সাৰি নাযাব। আহক এটা সুন্দৰ কাহিনীৰ মাজলৈ যাওঁ। মোহন নামৰ এজন মানুহ আছিল। সেই মানুহজনৰ এজনী গাই গৰু আছিল। মোহনে সেই গাই গৰুজনী গাখীৰ চহৰত বেচিবলৈ গৈছিল, আৰু এনেদৰে তেওঁ পৰিয়ালটো পোহপাল কৰিছিল। মোহনৰ ঘৈণীয়েকজনী কিন্তু বহুত বুদ্ধিমতী তিৰোতা আছিল। তাই মনতে এদিন ভাবিলে, আমি যদি গাইৰ গাখীৰখিনি মাখন হিচাপে বনাওঁ তেতিয়া গাখীৰতকৈ বেছি দাম পাম, আৰু তেতিয়া আমাৰ টকাৰ পৰিমাণটো বেছি হৈ যাব। সেয়ে পিছদিনা গিৰিয়েকক সকলোখিনি কথা ক'লে, আৰু গিৰিয়েকেও অৰ্থাৎ মোহনেও ঘৈণীয়েকৰ কথা শলাগিলে, আৰু তেতিয়াৰ পৰা তেওঁলোকে গাখীৰৰ পৰা মাখন বনাবলৈ ধৰিলে। তেনেদৰে মাখনবিলাক বনাই আৰু চহৰত বেচিবলৈ যায়। মোহনে এখন ৰেচনৰ দোকানত সেই মাখনবোৰ বিক্ৰী কৰে, আৰু তাৰ পৰাই বজাৰ সমাৰ কৰি লৈ আহে। এনেদৰে মোহনে প্ৰায় 1 মাহ ধৰি 4 কিলোকৈ মাখন সেই দোকানখনত দিবলৈ ধৰিলে। সেই দোকানীজনে কিন্তু মোহনৰ মাখনখিনি কোনোদিন জোখা নাছিল। এদিন সেই দোকানীজনৰ মনলৈ এটা ভাৱ আহিল, মোহনেতো মোক সদায় 4 কেজিকৈ মাখন দি আহিছে, মইতো আজিলৈকে এদিনো জুখি চোৱা নাই, আজি এটা কাম কৰোঁ, মাখনখিনি মই জোখোঁ। এনেকৈ ভাবি সেই দোকানীজনে মাখনখিনি জুখিলে। মাখনখিনি জোখাৰ পাছত দোকানীজন আচৰিত হ'ল, কাৰণ তাত 1 কেজিকৈ মাখন নাছিল, তাত 100 গ্ৰামকৈ কমকৈ মাখন আছিল, অৰ্থাৎ তাত 900 গ্ৰামকৈহে মাখন আছিল। দোকানীজনক খঙে চুলি আগ পালেগৈ। তাৰপিছত পিছদিনা যেতিয়া মোহনে পুনৰ 4 কেজি মাখন 4টা টোপোলা কৰি লৈ আহিল, তেতিয়া দোকানীজনে মোহনক ক'লে, তুমি মোক যিমান দিনৰ পৰা 4 কেজিকৈ মাখন দি আহিছা, এই দিনাৰ পৰা মোক ঠগি আছা। ইয়াত কিন্তু প্ৰতিটো টোপোলাত 1 কেজিকৈ মাখন নাই, ইয়াত 900 গ্ৰামকৈহে মাখন আছে। দোকানীজনৰ কথা শুনি মোহনে ক'লে, মোৰ ঘৰত জুখিবৰ কাৰণে দগা নাই। আপোনাৰ পৰা যে মই 1 কেজিকৈ চেনি লৈ যাওঁ, সেই চেনিখিনিকে দগা হিচাপে ব্যৱহাৰ কৰি মোৰ পত্নীয়ে এনেকৈ 1 কেজি 1 কেজিকৈ 4টা টোপোলা কৰি দিয়ে। তেতিয়া সেই মোহনৰ কথা শুনাৰ পাছত দোকানীজনে লাজ পালে। দোকানীজনে মোহনৰ ওচৰত ক্ষমা বিচাৰিলে, কিয়নো সেই দোকানীজনে ইমান দিন মোহনক 1 কেজিকৈ যে চেনি বেচি আছিল তাত ঠগন দি আছিল। এটা সৰু সুন্দৰ কাহিনী। এই কাহিনীটোৱে আমাক ইয়াকে শিকায় যে আমি বেয়া কাম কৰিলে এদিন নহয় এদিন সকলোৱে আগত ধৰাত পৰিমেই। গতিকে এইখন সংসাৰত আমি যিমান দিন জীয়াই থাকিম সিমান দিনেই ভাল কাম কৰিবলৈ যত্ন কৰিব লাগে, কাকো ঠগিব নালাগে।